বেলপাতৰ লুকটো চাওঁ বা বেলেগ লাগছে। এই বেলপাত কেই টকাৰ আনিছা তই সেইটো কওঁ। বেলপাত কেই টকাৰ আনিছা? হেল্ল' গাইজ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আজি মই চাইকেল দোকান এখন দিছোঁ ৰ'ব। মানে মোৰ ভাইটিৰে চাইকেল দোকান হয়, মোৰ ফ্ৰেণ্ডৰ ভাইটি, তো মোৰো ভাইটি হ'ল ন। এইটো হৈছে মোৰ ৰেষ্টুৰেণ্ট। টুকৰা দেখো টুকৰা দেখো হাই বুলি ভালকে কওঁ। ভাল দেখা আছে মোৰ ভিডিঅ'টো, ধুনীয়া গাখীৰ দিয়া চাহ দেখা আছে। এন্দৰ দোকানত আইছোঁ মই, হয় না? মোক চাহ খাব লাগে না, মই খুৱাব লাগে। মোৰ খুৱাব লাগে, ইনকাম দেখাব লাগে। মোৰ এইটো চবচে বেষ্ট ফ্ৰেণ্ড। ইয়াতে মই দেখা দিছিলোঁ ইমানখিনি। নাছিলে না, নাছিলে ইয়াত কালি শিলচৰত থাকেতো কালি আহিছে। আগতে ইয়াতে আছিল নলবাৰীত। তথাপিও এখানৰ ভাইটি চাইকেলৰ দোকান। কাৰোবাক যদি চাইকেল লাগে মোক কণ্টেক্ট কৰিব। আৰু বেলপাতৰ লুকটো চাওঁ বা বেলেগ লাগছে। এই বেলপাত কেই টকাৰ আনিছা তই সেইটো কওঁ। বেলপাত কেই টকাৰ আনিছা? 10 টকা। কোনে দিছে তো? আপি কোনোবা আপি দিছে। আপাই যি নেদে আৰু কোনোবা আপি টকা আনিছে হয় না নেকি? এখন হৈছে চাইকেলৰ দোকান আমাৰ ভাইটিৰ। আৰু এতিয়া এড্ৰেছটো আছে গোটাই চাই লওক। এখন এড্ৰেছটো চাই কিনে আহিব। আৰু ইয়াতে চাইকেলৰ ৰিপেয়াৰিং হয়, ৱৰ্কশ্বপৰ কামো হয়, আৰু হোম ডেলিভাৰী হয় চাইকেলৰ। হোম চাৰ্ভিচিঙো হয় নেকি? হোম চাৰ্ভিচিঙো হয় চাইকেলৰ। কি ভাল ন? আমাৰ চাইকেল বেয়া হ'লে ঘৰত যাই ঠিক কৰি থৈ আহিব। কি সুবিধা লাগে ভালে। এই তই কম কৰিব পাৰে কওঁ অলপ লাজ লাগে দিছোঁ। ইয়াত মানে গাৰ্লফ্ৰেণ্ড নাই। যদি আপুনি চাই আছে, যদি ভাল লাগছে মোক কণ্টেক্ট কৰিব দিয়ক। বিয়াখন সন্তানে খাব লাগে, আমিও ষ্টাইল টাইল মাৰি দৰাৰ লগত যাব লাগে নাকি? বেয়া ভাল তুমি কৈছে বেচেৰা কি বেয়া লাগে। আৰু লগ দিয়ক, পিছত লগ পাই আছোঁ। চাহ আনিবা দিছোঁ ৰ'ব, চাহ খাই লওঁ লৈ কিনে এনেই ওলাই আহিলোঁ অলপমান। বোলো কাকো বহুত দিন লগ চগ পোৱা নাই, লগ কৰোঁ আজি। মন চনো ভাল লগা নাই, সেইকাৰণে ওলাই আহিলোঁ। গুড মৰ্ণিং গাইজ। মই আছোঁ এতিয়া ডিলাৰত। আৰু এইটো চাওক আমাৰ ডিলাৰৰ প্ৰাণীটো। এইটো নহওঁতে আমাৰ ডিলাৰ নাছিলে। ঐ প্ৰাণী, প্ৰাণী কিবা এটা কৈ দিয়া। ৰাতিপুৱাই পুৱাই দেখিছোঁ যে তোমাৰ মুখখন। হাই। এই চা বিশ্বকৰ্মা পূজা গেল না। বিশ্বকৰ্মা এনকে টেবুলত থৈ দিছ বিশ্বকৰ্মা বাবাক। বাগৰি আছে ধোৱা অলপ ভালকৈ থ। মালাডাল ইমান ডাঙৰকৈ দিছ, মুখখন দেখাই নাপায়। ফটা চটা নাকে চাকে দিছি আই। হে প্ৰভু, কিয় ওলাই বিপত্তি কৰিছ?